গুড মৰ্ণিং এভৰিৱান। স্মৃতি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ভাবিছিলোঁ আজি ব্লগটো ৰাতিপুৱা সোনকালে অকণমান ষ্টাৰ্ট কৰিম, কিন্তু নাই, নোৱাৰিলোঁ দেই। আজি দেওবাৰ, মানুহজনো ঘৰত আছে। ভাবিলোঁ অকণমান পাৰিম চাগে, নাই। ল'ৰাৰ পৰা কি আৰু কি কাম কৰি আছে, মোক ঘৰ মোচা দেখিলে নহয়, চাওকচোন, মই দেখাইছোঁ অকণমানকৈ। এইটো সেইবোৰ চব গোটাই মেলি লৈছে। তুমি কি কৰিবা এতিয়া? এইখন মানে ওপৰৰ এডাল যে থাকে, বাউণ্ডৰীডাল এৰাই মেলি চেচ, এডাল ছুটি কৰি দিছোঁ, মানে ঘৰ মুচিবই। উফ, ভাগৰুৱাই দিলেগৈ এইকেইটা কাম কৰোঁতে। সেইটো চাওকচোন কি কৰি আছে। সোণমণি, কি কৰি আছানো তুমি? এফালে এবাৰ চাই দিয়া, এফালে এবাৰ চাই দিয়া, এফালে চোৱা। কি অংক? মুঠতে যিটোকে দেখে তাক সেইটোকে লাগে। তাৰ লগত লাগি থাকোঁতেই দিনটো পাৰ হয় আৰু দেই। এতিয়া আকৌ ভাতলৈ যাবলৈ আছেই। আজি দিনটো লগতে থাকিবচোন, কি কৰোঁ সৰু সুৰা চব দেখাই যাম আৰু এফালৰ পৰা। ঠিক আছে, আহকচোন আজি দিনটো আৰম্ভ কৰোঁ তেন্তে। ইমান বদমাছ হৈছে, মই অকণমানকৈ দেখাইছোঁ দেই। এইটো মানে এই ওপৰটো সি ঢুকি নাপায়, তলৰটো চিঞৰি আছে দেখিছে। সি এইটোৰ ওপৰত উঠি আছে, এইটোৰ ওপৰত উঠি মানে ই এইটোৰ পৰা বস্তু উলিয়াব। মই এতিয়া দেখি আছোঁ বুলিহে, নেদেখিলে কি হ'ব বাৰু। মানে আমাৰ নিচিনাকৈ কোনোবাই বিস্কুট খায় নি? ইমান লেতেৰা পেতেৰাকৈ মুখখন কি কৰিলা? এৰা কিনো টেষ্ট পায় আৰু এইটোত দেই। অঁ, লকীৰ কি কাঠি। টোপনি যাব হৈছে, মেন বনাই আছে, সেইটো কাৰণে আজি পাপাই মাংস বনাইছে ন। মুখখন দেখো। অঁ, এইবোৰ কি ষ্টাইল? অঁ ছাৰ, মুখখন চোৱা, ইয়াৰ বাবা কি কেতিয়াবা হৈ যাইছে। জানি বুজি কৰি আছে। আজি মাংস কোনে বনাইছে? পাপা। কেনেকৈ বনাইছে দেখাইছোঁ দেই অকণমান। প্ৰথমতে তেওঁ কচুখিনি বইল কৰি লৈছে। সেইটো কচু দিয়া মাংস। সোণমণি খুৱাই দিলোঁ, চাওক কিমান ধুনীয়াকৈ হৈ আছে। খেলিয়ে আছিলে, দেখিছিলে নহয়। তাৰপিছত মই ভাবিছিলোঁ খেলাৰ পাছতে ভাতকেইটা বনাই দিওঁ, ভাতকেইটা পাতিহে হ'ল। তাৰপিছত আৰু তাই কেনকেন কৰি আছে, মানে শুব আৰু গম পাইছোঁ, চকু মোহাৰি আছে। সেইটো কাৰণে শুৱাই দিলোঁ আৰু দেউতাকে মাংস বনাই আছে। আৰু মানুহজনৰ কি হয়, মাংস থাকিলেহে বনাবলৈ মন কৰে, নিৰামিষ থাকিলে একদম পাকঘৰলৈকে নাযায়। আজি মাংস আছে কাৰণে অকণমান আগবাঢ়ি গৈছে, দেখাম দেই কিনো বনাইছে। কালাৰ চাওক, জালুক দিছে, কচু দিছে, বহুত টেষ্টি হ'ব। এতিয়া বিলাহী দিছে। মানুহজনে মাংস বনাই আছে আৰু মই লগতে কি কৰি আছোঁ জানে? বজাৰ যে কৰি আনিছিলে সেইখিনি মই সামৰিছোঁ। এইবিলাক আলু পিঁয়াজ সামৰিম এতিয়া। লগে ভাগে আৰু কামবোৰ কৰিছোঁ আৰু। সোণমণি শুই গ'ল। দেওবাৰে বহুত কাম ওলায়। সোণমণি শুই গ'লে কামকেইটা কৰিব পাৰোঁ, খালি নুশুলে নোৱাৰি। তাৰ এতিয়া লগত পূৰা লাগি থাকিব লাগে, পূৰা কুটকুটীয়া হৈ গৈছে, দৌৰিয়ে থাকে, ইটো চুৱে সিটো চুৱে, আৰু কাৰেণ্টৰ বস্তুবিলাক হ'লে ভয় লাগে। দেউতাক থাকিলে অকণমান কৰিব পাৰোঁ আৰু কামকেইটা। এইয়া মোৰ পাচলি বজাৰ সামৰি হৈ গ'ল। বাপৰে বাপ। টেষ্ট কৰিবলৈ দিছে নিমখ। চামুচ এখন দিয়াচোন, ৰ'বা মই নিজে লৈ নিমখ হৈছিলে চাম দেই। ইমান ধুনীয়া কালাৰটো। অকণমান দি দিয়া, মজা আছে।
এয়া পদিনা চাটনি অকণমান বনাইছে। দুপৰীয়া খানা ৰেডি। আৰু এয়া মাংস খাই দিওঁ আৰু দেই। হেল্ল' গাইজ, কি কৰি আছে বাৰু আপোনালোকে? এতিয়া বাজিছে পূৰা 7টা আৰু আজি সুস্মিতা দেউৰীদাৰ এনিভাৰ্চাৰী হয়, 4th এনিভাৰ্চাৰী তেওঁলোকৰ। এতিয়া যাবলৈ মই ৰেডি হ'ম। দিনটো অহা যোৱা কেইবাৰ কৰিছোঁ ঠিক নাই। কাষতেই আমাৰ একেবাৰে এই ৱালখনৰ ইটো পাৰে তাহাঁতৰ ৰুমটো। অহা যোৱা কৰিয়ে আছোঁ, তথাপিতো এতিয়া ঘৰুৱাভাৱে অহা যোৱা কৰি আছিলোঁ। এতিয়া অকণমান ষ্টাইল কৰি যাম বুলি ভাবিছোঁ। সোণমণি শুই আছে, উঠাই নাই। সি শুই থাকোঁতে মই অকণমান ওলাই লওঁ। আৰু ৰাতি আয়োজন কৰিছে খানা, ওচৰৰে আণ্টি এগৰাকীয়ে সকলোখিনি বনাই দিছে। খুবেই ধুনীয়াকৈ বনাইছে দেই, মানে গোন্ধই কয় আৰু খুব ধুনীয়া বনাইছে। আৰু মই দেখাম তাত কি কি কৰিলোঁ আমি, সকলো থাকিব ভিডিঅ'টো শেষৰলৈকে, ঠিক আছে? মই এতিয়া ওলাই ৰেডি হৈ লওঁ আৰু কেনেকুৱা লাগিছে মোকো ক'ব। মই ওলাই ৰেডি হৈ দেখাই আছোঁ আপোনালোকক। খানাখিনি বনাওঁতে মই অকণমানকৈ ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক দেখুৱাবৰ বাবে। আৰু বনাইছিলে কি যে পনীৰ, মাছ বনাইছিলে বইলকৈ দেই, বিলাহী আৰু সৰিয়হ দি বহুত ভাল লাগিছিলে সেইটো। আৰু আছিলে মাছৰ কণী, মাছৰ পেটু আৰু মাছৰ মাথা দি জ্বলা ভাজি, সেইখিনি বনোৱা হৈছিলে বেঙেনা, পিঁয়াজ, জলকীয়াৰ। বহুত টেষ্টি হৈছিলে সঁচাকৈ খানাটো দেই। এয়া আমাৰ এনিভাৰ্চাৰী পাৰ্টি দেই। এয়া কাপল একদম এয়া এনিভাৰ্চাৰী কেক কাটিঙৰ সময়। এয়া দেখিছে নহয়, মই দেখুৱাইছোঁ সোণমণিক দেউতাকে কোচত লৈ আছে। আৰু ইমানেই হুলস্থুল হৈছিলে, মানে সৰু ল'ৰা ছোৱালী কেইবাটাও আছে ন। আকৌ মই কৈছোঁ দেই, বাহিৰৰ কোনো আলহী নাই, কাৰণ এতিয়া কৰোণা হৈ আছে ন। এইটো মানে কাকো বাহিৰৰ পৰা মতা এলাও নাই, মানে আমাৰ ফেমিলিৰ মাজতে হৈ গ'ল আৰু ধুনীয়াকৈ পাৰ্টিটো। এয়া আপোনালোকে ভাবিব চাগে ইমান মানুহ, কাৰণ এতিয়া পৰিস্থিতি যি, সেইটো কাৰণে মই কৈ দিছোঁ বাহিৰৰ কোনো নাই। মোৰ বাৰ্থডে নিচিনাকৈ সিহঁতৰো এনিভাৰ্চাৰী হ'ল। আৰু সৰু টিকলাকেইটা ইমান উৎপাত কৰি আছে, মানে বেছিকৈ হুলস্থুল হোৱাৰ কাৰণে মই সেই চাউণ্ডখিনি মিউট কৰি দিছোঁ, নিজৰ ভইচতে কথাখিনি কৈ দিছোঁ। আৰু কেক কাটিঙত সঁচাকৈ ভাল লাগে, সকলোৱে এনজয় কৰিছে। ইজনে সিজনক কেক পূৰা লগাই দিছে, আৰু সেইখিনি সময়ে ভাল লাগে চবতকৈ, কেক কাটিঙৰ সময়কণ। সেয়াই অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মোক খুৱাই দিছে তাই। আমাৰ সোণমণিয়ে বৰ ভাল পায় মানুহ আহিলে, বৰ ধুনীয়াকৈ এনজয় কৰেহি। এয়া আণ্টি আহিছিলে, সকলো আৰু আমাৰ বাউণ্ডৰী। এয়া দেখিছেনে মোৰ মানুহজনক অৱস্থা, টুইংকলে কি কৰিলে, একদম পুতলা বনাই দিলে। এয়া আমাৰ সৰু পৰিয়ালটো, মানুহজন আৰু সোণমণি। টুইংকলক একদম মাস্ক পিন্ধাই দিলে, দাদাৰ অৱস্থা কি কৰিলে দুইজন। এনিভাৰ্চাৰী কেইখনমান ফটো ক্লিক কৰা হৈছিলে, সেইকেইখনো মই শ্বেয়াৰ কৰিছোঁ। ভাল লাগিছে ফটোকেইখন, নহয়নে? সকলোকে ফটো নাই দেই, কেইখনমান আছিলে আৰু যোনকেইখন আছিলে মই গোটেইকেইখন শ্বেয়াৰ কৰিছোঁ। ৰমেলা বৌ চৰবত লৈ আছে, সোণমণি চাই আছে একদম। এজনী ৱাৰিশ্মা আৰু দীপ্তাশ্ৰী, সোণমণিয়ে মোক চাই আছে ধুনীয়াকৈ। আৰু এয়া হৈছে টুইংকল আৰু চিলভি, দুজনী ভণ্টি। এইকেইখন আমাৰ ৰুমতে, তালৈ যোৱাৰ আগত আমাৰ ৰুমত সোমাইছিলে, তেতিয়া অকণমানকৈ মাৰি ল'লোঁ। এয়া খানা চলি আছে দেই। চিলভি, এয়া মিছ এক্স নাজিয়া, এয়া হামি ডাৰ্লিং,
দিয়া বাইদেউ আৰু এয়া আমাৰ দাইলিয়া বাইদেউ আৰু এয়া জেন্টছ পাৰ্টি খাই যোৱাৰ পাছত আমি এতিয়া লেডিজ পাৰ্টিখিনি আছোঁ খাবলৈ বহিছোঁ আৰু ফূৰ্তি ফাৰ্তাৰ মাজেৰে খালোঁ আৰু সকলোৱে ভাত পানী খাই বৈ হৈ যোৱাৰ পাছত এয়া চাওকচোন সকলোৱে অকণমান ফূৰ্তি কৰিলে নাচি বাগি অকণমান আৰু সেয়াই ভাল লাগে এনেকৈয়ে এনিভাৰ্চাৰী পাৰ্টি খতম হেল্ল' এভৰিৱান আহি গ'লোঁ ৰুমলৈ ধুনীয়াকৈ খাই বৈ অকণমান ফূৰ্তি কৰিলোঁ এনিভাৰ্চাৰী খতম আৰু দেই আৰু ভাবিছোঁ কি যে আজিৰ ভ্লগটো ইমানতে সামৰোঁ আজি অলপ দীঘলেই হৈ গ'ল আৰু শেষত ক'ব বিচাৰোঁ দেই ওচৰ চুবুৰীয়াই হওক বা নিজৰ ফেমিলিৰ মাজতে সকলোৱে হাঁহি ফূৰ্তিৰে দিন কটাওক কাৰণ চবফালে পৰিস্থিতি বহুত বেয়া মানে কাৰো আজিকালি একো ভাল সঁচাকৈ নুশুনোৱেই আজি ৰাতিপুৱা মানে ইমান বেয়া লাগিছে নহয় ঘৰৰ পৰা ফোন আহিছে যোৰহাটত সকলোৱে চাগে চিনি পায়েই তেখেতক পাত্ৰ ছাৰ বুলি কয় একাউণ্টেঞ্চি হয় তেখেত আজি মানে আমাৰ মাজত আৰু নাই প্ৰেছাৰ ষ্ট্ৰক হ'ল মানে সঁচাকৈ আজিকালি মানে ভাল কিবা এটা খবৰ আহিব বুলি এক্সপেক্ট কৰিব নোৱাৰিয়ে চব ফালে অকল বেয়া বেয়া সেইটো কাৰণে যিখিনি সময় আমি যাৰ লগত আছোঁ নিজৰেই হওক বা ফেমিলিৰে হওক বা ওচৰ চুবুৰীয়াই হওক থকা দিনকেইটা এটলিষ্ট মোৰ মতে দেই ভালকৈ থাকক হাঁহি ফূৰ্তিৰে থাকক আমিয়ে চাওকচোন এতিয়া ইয়াতে আমাৰ নিজৰ কোনো নাই চব বেলেগ বেলেগ জেগাৰ পৰা আমি আহি আছোঁহি কিন্তু সকলোৱে থকা দিনকেইটা ভালকৈ মানে কিবা এটা সৰু অকেজনেই হওক বা বাৰ্থডে হওক এনিভাৰ্চাৰী হওক নিজৰ মাজতে তেনেকৈ এতিয়া ঘৰৰ মানুহখিনি কিমান দিন হ'ল লগেই পোৱা নাই মোৰ মানুহজনৰ ঘৰো যোৰহাটতেই হয় নিজৰ ঘৰখনো যোৰহাটতে হয় কিমান দিন তেওঁলোকো আমাৰ ইয়ালৈ আহিব পৰা নাই আমিও যাব পৰা নাই কিন্তু এওঁলোকে এতিয়া নিজৰ নিচিনা ন লগতে আছোঁ সেইকাৰণে মই মোৰ ফালৰ পৰা মানে মই এইটোৱেই কওঁ যেনেকৈ আছে যাৰ লগতে আছে হাঁহি ফূৰ্তিৰে সময়খিনি কটাবলৈ সকলোৱে চেষ্টা কৰক থেংক ইউ আৰু ভ্লগটো শেষলৈকে চোৱাৰ বাবে আকৌ কৈছোঁ বহুত বহুত ধন্যবাদ আৰু যদি আজিৰ ভ্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে যোনখিনি মোৰ এতিয়ালৈকে চেনেলটো সকলোৱেতো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো তেনেকৈ বজাই দিব থেংক ইউ গুড নাইট